Hey guys, welcome to my YouTube channel Aryan Vlog. So আজি যাই আছো এডোখৰ নিজান ঠাইলৈ। তো তাতে ৰিলছ দুটামান বনাম। তো মই কেনেকৈ ৰিলছ বনাম আপোনালোকক দেখাই দিম আজি। আৰু মোৰ লগত আছে এইয়া কেমেৰামেন। তো যাই আছো তাতে, ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ। নাজানো আৰু কি হয়, এইফালে সন্ধিয়া হ'ব টাইমো হৈছে, বেছি সময় নাই। তো এটা বা দুটা ৰিলছ বনাম, কেনেকৈ বনাম সকলো দেখাই দিম। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো আজি কেমেৰামেন নতুন, ইয়াতে কি ৰিলছ বনাই দিয়ে নাজানো আৰু। তো পাৰবি না বনাব? যদি বেয়া হয় দুটাকে মাথাত মাৰি অৱস্থা বেয়া কৰি দিম। তো ভাবিলোঁ ইয়াতেও অলপমান শিকিব লাগে। তো বেলেগ দিনাতো মোৰ কেমেৰামেন বেলেগ আছিলে, কিন্তু আজি কি নাই, নহ'লে এই চেংলেটাৰ দুটাক লৈ আহিছোঁ। তো ইয়াতে আজি পূৰা নতুন হয়, কেনেকৈ বনাই নাজানো। মানে প্ৰথম নহয়, কেমেৰামেন নতুন হ'লে মানে বহুত শিকাব লাগে, বহুত বুজাব লাগে। তো ইহঁতক বুজামে শিকাম নে নাই কি কৰিম নাজানো আৰু। এইফালে সময়ো বেছি সময় নাই, আন্ধাৰ হৈ আহিব এতিয়া। তো যাওঁ, কি হয় তালৈকে যাই কি হয় দেখাই আছোঁ সম্পূৰ্ণ। আমি মাথাউৰিৰ ওপৰেদি যাই আছোঁ। এইফালে আজি এইবাৰ নদী ভাঙিছিলে এইখিনিত। তো এইবিলাক এতিয়াও পানী আছে, শুকুৱাই নাই। আৰু এইফালে নতুনকৈ মাথাউৰি বনাই আছে, ষ্টাৰ্ট কৰি আছে বৰ্তমান। তো গৈ আছোঁ আৰু একা বেকা ৰাস্তা, নতুন ৰাস্তা। তো ৰাস্তাত ধূলি পূৰা একদম। ফাইনেলি আমাৰ লোকেশ্যন আহি পালোঁ। তো গাড়ীখন এই তাতে থৈ দিছোঁ, এইখন। মানে গাড়ী এইফালে আনিব নোৱাৰি, গোটেই বালি পুতি থৈ দিছে একদম। আমি ভিডিঅ' বনাম এইফালে, গৈ আছোঁ তালৈকে খোজকাঢ়ি। এই ৰাস্তাত পূৰা মানে একদম বালি, চব ৰাস্তাই মানে ধূলি বালি পেলাই থৈ দিছে। যোৱা ভিডিঅ' কেইটামান তাতে বনাইছিলোঁ। তো আজিও তাতে যাই আছোঁ, জেগাখিনি বহুত বেছি ভাল লাগিছিলে। তো ছাপোৰ্টো কৰিছিলে বহুতে। আমাৰ এই দোত্ৰা মাৰি আছে। দে এটা গান মাৰ। দে এটা গান মাৰি দি। বাবা তোমার দরবারে সব পাগলের খেলা। আৰু কি কলা জোতা বগা হৈ গৈছে ধূলি দি, একদম মানে ইমান বেছি ধূলি। এই ইয়াতে কোনোবা তুলসী ৰুই থৈ দিছে পথাৰৰ মাজত। এইয়া পথাৰৰ মাজত তুলসী, মানে কাতি বিহুৰ দিনা কিজানি ইয়াতে পূজা কৰিছিলে। তো সেইকাৰণে তুলসীডাল তাতে ৰুই থৈ দিছিলে। তো গাঁৱৰ পৰিৱেশটো বহুত বেছি ভাল লাগে, চবফালে সেউজীয়া। তো আহি পালোঁ আমাৰ লোকেশ্যন। দে এটা গান লগা, গান এটা লগা, কোনোবা এটা গান মাৰ। এইয়া আমাৰ কেমেৰামেন তাতে ৰিল বনাবৰ কাৰণে গান বিচাৰি আছে। তো আমাৰ লোকেশ্যন আহি পালোঁ, ইয়াতে বনাম। তো জেগাখিনি কেনে লাগিছে কমেণ্ট কৰি জনাই দিব। তো যোৱা এটা ভিডিঅ'ত মই এই ঘৰটোত বনাইছিলোঁ, কিন্তু অকল মানে দৰ্জাখন উঠি গ'ল এনেকৈ উঠি যোৱাৰ কাৰণে কিছুমানে ভাবিছে এইটো বাথৰুম। তো বাথৰুম নহয়, আজি ভিডিঅ'টো সম্পূৰ্ণ দেখাই দিছোঁ। এইটো এটা ঘৰ হয়। তো সেই দুৱাৰ মুখত বহি পেলাই বনাইছিলোঁ। জেগাখিনি কেনে লাগিছে কমেণ্ট কৰি জনাব। ভিডিঅ' মানে আমি ইয়াতে ৰিলছ বনাম আজি। তো আজি পূৰা একদম কেমেৰা চেমেৰা লৈ আছোঁ। এই ভিডিঅ'টো বনাইছিলোঁ, অলপ পাৱাৰ দিচোন। তো এই ভিডিঅ'টো বনাইছিলোঁ, ইয়াতে বনাইছিলোঁ। খোজকাঢ়ি আহনে এইখিনি ৰাস্তাৰ পৰা এনেকৈ খোজকাঢ়ি আহিছিলোঁ আৰু বহিছিলোঁ ইয়াতে, এইখিনিতে বহিছিলোঁ। আৰু গছডালত যে আছিল এইডালে গছ, এইডালত বনাইছিলোঁ বাকীখিনি। তো জেগাখিনি কেনে লাগিছে কমেণ্ট কৰি জনাই দিব। আৰু ইয়াতে চবফালে মুকলি পথাৰ হয়, কাৰো ইয়াতে মানুহৰ ঘৰ চৰ নাই, কাটো বহুত দূৰলৈকে। তো জেগাখিনি বহুত বেছি ভাল লাগে, সেইকাৰণে ইয়াতে আহোঁ। ফাইনেলি আজি হৈ গ'ল ৰিলছ বনোৱা। তো পূৰা আন্ধাৰ হৈ আহিছে, মই মোবাইলৰ ফ্লাছ জ্বলাই লৈছোঁ, তো সেইকাৰণে অলপমান পোহৰ হৈছে। তো ভিডিঅ' বনালি নে নাই? নাই ই এটা বনাব পৰা নাই, ই বনাইছে এটা, আৰু মই দুটা বনাইছোঁ।
তো মানে আহি পাওঁতে আজি আহোঁতে বহুত দেৰি হৈছে তো বহুতখিনি জেগা আহিছোঁ আহি পাওঁতে বহুত দেৰি হৈ গ'ল তাতে আৰু গান চিলেক্ট কৰিব লাগিল গান উলিয়াওঁতে মানে বেছি সময় যায় গান উলিওৱা গান চিলেক্ট কৰা সেইখিনি কৰাতে বহুত বেছি সময় যায় দুটা ৰিলছ বনালোঁ কিবাকৈ তো আন্ধাৰ আহিল সেইকাৰণে যাই আছোঁ ঘৰত তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই কি কৰিব লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে কি কৰিব লাগে লাইক কমেণ্ট তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বজাই দিব আজিলৈ বাই বাই লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত তো বাই বাই